বন্ধুসকল অসমীয়া পাকঘৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো যেহেতু এতিয়া বগৰী সিজন গতিকে মই এতিয়া দাইল বনাব লৈছো বগৰী দিয়া লগতে ভাবিলো কি আপোনালোকৰ লগতো এই ৰেচিপিটো মই শেয়াৰ কৰো এই ৰেচিপিটোৰ বাবে লাগিব আমাক দাইল মই লৈছো ধোৱা মগু লগতে স্কচ দীঘল দীঘলকৈ এটেকে দৰে কাটি লৈছো আৰু লগতে কেইটামান বগৰী যেতে দাইলখন হিজিব তাৰ পিছত আমি তাতে দি দিম এতিয়া মই কুকাৰত দাইলখিনি বনাই লম কুকাৰত পানী দি লৈছো পানী গৰম হৈছে ইতিমধ্যে এতিয়া মই দাইলখিনি ইয়াত পাতি দিম লগতে স্কচো দি দিছো এতিয়া মই দাইলত হালধি দিলো আৰু সোৱাদ অনুযায়ী নিমখ অকমান দি দিম লগতে সোৱাদ অনুযায়ী নিমখ দিম আৰু অকনমান চেনি দিব আৰু অকনমান চেনি দিব আগতে মই আপোনাক দেখাবলৈ পাহৰিলো লগতে কেঁচা পিয়াজ অলপমান কাটি দিব আৰু অকনমান আৰু লগতে অকনমান মিঠাতেল ইয়াত যোগ দিব মই ঢাকন মাৰি দাইলখিনি সিজিবলৈ দিছো এয়া চাওক আমাৰ দাইলখিনি সুন্দৰভাৱে সিজি গৈছে এটা হুইসেল দিলো এতিয়া মই বগৰীকেটা ইয়াত দি দিম উতল আহিবলৈ দিম দাইলখিনি ইয়াত বগৰীকেটা দি দিছো লগতে কেঁচা জলকীয়া দুটামানো ইয়াতে ফালি দিম এয়া আমাৰ বগৰী দিয়া দাইল ৰেডি হৈ গৈছে আমি এটা পৰিবেশন কৰিম এই দাইলৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিল তেনেহলে লাইক কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইবো কৰিব